আমি নামাজৰ মাসলা মাসাইলবিলাক আলোচনা কৰি আছিলোঁ। সৰ্বপ্ৰথমে আমি আল্লাহৰ শুকৰিয়া আদায় কৰোঁ যে আল্লাহ তাআলা আমালোকক সুস্থ ৰাখিছে আৰু সময়মতে পবিত্ৰ জুমাৰ নামাজৰ কাৰণে অহাৰ বহাৰ সুযোগ দান কৰিছে। আল্লাহৰ শুকৰিয়া আদায় কৰোঁ, আলহামদুলিল্লাহ। ৰাসূলুল্লাহ সাল্লাল্লাহু আলাইহি ওয়াসাল্লামৰ প্ৰতি দৰুদ। যি নবী দুনিয়াত আহাৰ পূৰ্বে মানুহৰ অৱস্থা একেবাৰে জাহান্নামৰ ওচৰা ওচৰি যাই পাইছিলগৈ, সেই সময়ত আমালোকৰ নবীজী পৃথিৱীৰ ভিতৰত আগমন কৰি এজন এজন মানুহক হাত ধৰি জাহান্নামৰ পৰা বচাই দিয়াৰ কাৰণে যি চেষ্টা অব্যাহত ৰাখিছিল, যিমান কষ্ট সহ্য কৰিছিলে, নবীজী সাল্লাল্লাহু আলাইহি সাল্লামৰ সেই দিনৰ চেক্ৰিফাইচ, সেই দিনৰ মেহনত, সেই দিনৰ কুৰবানীৰ বদলত আজি আমি হয়তো দিন পাইছোঁ, ইছলাম বুজিছোঁ, ইছলাম ধৰ্ম আমাৰ মাজত আছে। গতিকে সেই নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লামৰ প্ৰতি অন্তৰস্থলৰ পৰা আমি একবাৰ দৰুদ পাঠ কৰি লওঁ, সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম। মহতৰম হাজিৰিন, মই সিদিনাও আলোচনা কৰিছিলোঁ যে এটা মছলাৰ বিষয়ে আলোচনা কৰিলে যদি এটা মছলা শিকাৰ লগে লগে আল্লাহ তাআলা তাৰ আমল নামাত 1000 নফল নামাজৰ সওয়াব আল্লাহ তাআলাই দান কৰে, যদিও সেই মছলাৰ ওপৰত আমল কৰা নাই। এতিয়াও শিকাৰ লগে লগে ইমান সওয়াব, আৰু সেই মছলাৰ ওপৰত আমল কৰিলেতো আৰু সওয়াব আছেই। এক্সাম্পল হিচাপে যদি কয় যে আপনি তয়ম্মুমৰ মছলা শিকিছে বা উজুৰ মছলা শিকিছে, তয়ম্মুম এতিয়া কৰাই নাই কিন্তু মছলাটো শিকিছে আপনি, যে তয়ম্মুম কেতিয়া কৰিব লাগে, যেতিয়া পানীৰ নাটনি থাকে, বেমাৰ আজাৰ থাকে, মছলাটো জাষ্ট খালি শিকিছে, শিকাৰ লগে লগে আল্লাহ তাআলাই ইমানখিনি নেকি দান কৰিব। গতিকে মছলা শিকা জানা আমাৰ কাৰণে অত্যন্ত জৰুৰী, আৰু আমি সেই বিষয় লৈ আলোচনা কৰোঁ। মছলাৰ তো শেষ নাই, কিন্তু সেই মছলা মাছাইলৰ ভিতৰত আটাইতকৈ গুৰুত্বপূৰ্ণ যি ইবাদত, আটাইতকৈ সৰ্বশ্ৰেষ্ঠ যি ইবাদত, সেইটো হৈছে নামাজ। নামাজ চাৰি প্ৰকাৰৰ ইবাদত হৈ থাকে সাধাৰণতে। এটা হৈছে নামাজ, ইমান কবুল কৰাৰ পিছতেই প্ৰথম নম্বৰত কাম যিটো পাঞ্চুৱেলিটিৰ সৈতে নামাজ পঢ়িব লাগে, সেইটো হৈছে নামাজ, 5 ওয়াক্ত নামাজ। আৰু তাৰপিছত আহে আপোনাৰ ৰোজা বছৰত একবাৰ আহে, তাৰ মছলা বছৰত একবাৰ ক'লেও আমাৰ ৰোজাৰ আগে আগে হৈ যায়। কিন্তু নামাজ যিহেতু ডেইলি 5 টাইমছ পঢ়িব লাগে, নামাজত ভুল হ'লে সাধাৰণ ভুল নহ'ব, এটা যদি ৱাজিব আপনি এৰি আছে, তেনেহ'লে নামাজত আপনি দিনে ৰাতিয়ে 24 ঘণ্টা নামাজৰ ভিতৰত তাৰপিছত কিমানটা ৱাজিব বাদ পৰিব প্ৰতিটো ৰিকাততে। আকৌ ৰোজাৰ পিছত আপোনাৰ ধৰক জাকাত আদায় কৰিব লাগে, সেইটো বছৰত একবাৰহে আদায় কৰিব লাগে। তাৰপিছত আছে আপোনাৰ হজ, মানুহৰ জীৱনত এবাৰ হজ কৰিলেই হৈ যায়। ফৰ্জ হৈ থাকে, জিন্দগীত একবাৰ হজটো আদায় কৰিলে হৈ যাব। তাৰপিছত যায় সেইটো নেকি সওয়াব পাব, কিন্তু ফৰ্জ এবাৰেই হয়। যিমানেই ডাঙৰ মালদাৰ নহওক কিয় একবাৰ হজ কৰিলে হয়। আপোনালোকে গম পায় যে কিছুমান মানুহ যায় থাকে, বছৰে বছৰে যায় থাকে, সেইটো হজ আদায় কৰাৰ কাৰণে নাযায়, বৰঞ্চ উমৰা কৰাৰ কাৰণে যায়, বা হজও ছেকেণ্ড টাইম যায়, হজ কৰাৰ কাৰণে যায়, কিন্তু এবাৰতেই হজৰ যিটো ফৰ্জ, সেই ফৰ্জটো এবাৰতেই আদায় হৈ যায়। ফৰ্জ মানে কি? কম্পালচাৰী, যিটো কৰিবই লাগিব শৰীয়তৰ বিধান মতে, সেইটো ফৰ্জ বুলি কোৱা হয়। আমি আলোচনা কৰি আছিলোঁ সেই নামাজৰ বিশেষ মছলা মাছাইলবিলাক। তাৰ কাৰণে নামাজটো আমাৰ ডেইলি পঢ়া হয়, ডেইলি মছলাবিলাক আহি থাকিব, সদায় ব্যৱহাৰ হৈ থকা মছলাবিলাক, কমন মছলাবিলাক আমাৰ সন্মুখত আলোচনা হৈ আছে।
আৰু ইনশাআল্লাহ ধাৰাবাহিকভাৱে হৈ থাকিব যিমান কেইটা মছলা আমি পাৰিছোঁ আলোচনা কৰিছোঁ আগলৈ হৈ থাকিব আজিৰ মছলাত আলোচনা কৰিম যে এজন ব্যক্তি জামাতৰ সৈতে নামাজ পঢ়িলে বা অকলেই পঢ়িলে দুই ক্ষেত্ৰতে হ'ব পাৰে এশান নামাজ পঢ়িলে এশান নামাজ পঢ়াৰ পিছত সুন্নত পঢ়িলে ভিতৰো পঢ়িলে শেষত গম পালে যে এশান নামাজটো মোৰ শুদ্ধ হোৱা নাই কিবা কাৰণত এশান নামাজ শুদ্ধ হোৱা নাই বা ইমাম সাহেবে এলান কৰি দিলে এশান নামাজ আকৌ পঢ়িব লাগিব এশান নামাজ আকৌ পঢ়িব লাগিব এতিয়া এশান নামাজ অকল পঢ়িলে হ'ব যে না সুন্নত পঢ়িছে আকৌ ভিতৰো পঢ়িছে সেইখিনি আকৌ ৰিটাৰ্ণ পঢ়িব লাগিব নেকি এটো হৈছে মছলা এনেকুৱা হয় মাজে সময়ে যে এশান নামাজ শেষ হোৱাৰ পিছত কিবা ভুল হৈ গৈছিলে পিছত গম পোৱা গ'ল যে এশান নামাজটো হোৱা নাই বাতিল হৈছে আকৌ পঢ়িব লাগিব আকৌ যেতিয়া পঢ়িব সেই সুন্নতৰ কি হ'ব বেতেৰৰ কি হ'ব এতিয়া কথা হৈছে যে সেই বেতেৰ আৰু সুন্নতৰ কি হ'ব সেই বিষয়লৈ আলোচনা যদি সময় থাকে অৰ্থাৎ এশাৰ টাইমটো থাকে এশাৰ টাইম কিমানখিনি সুবে সাদিক লৈতে সুবে সাদিক কাক কয় যে সেহেৰি খাওঁ যে আমি ৰমজান মাহৰ এটা চাব এণ্ডিং টাইম থাকে সেহেৰিৰ শেষ সময় যেটো সেইটো হৈছে এশাৰ নামাজৰ শেষ সময় তালৈকে এশাৰ নামাজ আদায় হয় কাজা নহয় তালৈকে আদায় কৰিব পাৰে তো তাৰ আগলৈকে যদি খেয়াল আহিছে মনত পৰিছে যে মোৰ এশাৰ নামাজ ফাঁচিত হৈ গৈছে এশাৰ নামাজ মোৰ পঢ়িব লাগিব তেনেহ'লে এশাৰ নামাজৰ লগে লগে সুন্নত 2 ৰিকাত পঢ়িব বেতেৰ পঢ়িব নালাগে আকৌ যদি সময় পাৰ হৈ গৈছে তাৰমানে পিছৰ দিন মনত পৰিছে এশাৰ সময়টো ওলাই গৈছে তাৰ টাইমটো শেষ হৈ গৈছে নেক্সট ডে মনত পৰিছে তেতিয়া অকল এশাৰ নামাজৰ যি ফৰজ নামাজ আছিল সেই নামাজটো আকৌ ৰিটাৰ্ণ পঢ়িব যেহেতু ফাঁচিত হৈ গৈছে নামাজ কিবা কাৰণত ভুল হৈছিলে সেই নামাজটো আকৌ অকল এশাৰ 4 ৰিকাতহে নামাজ পঢ়িব বাকি 2 ৰিকাত সুন্নত আৰু বেতেৰ ওয়াজিব হেতু আদায় হৈ যাব হেতু পঢ়িব নালাগে আকৌ এটো আছিল এশাৰ নামাজৰ এটা মছলা কিছুমান মছলা আছে বিভিন্ন প্ৰকাৰৰ মছলাবিলাক যিবিলাক ৰৈ গৈছে তাৰ ভিতৰৰ পৰা বিস্তাৰিত মছলাবিলাক আনা হৈছে যেনেকৈ আৰু এটা মছলা আহি যায় হেতু কি নামাজ পঢ়া অৱস্থাত নামাজ পঢ়ি আছে কিন্তু দেখা যায় আছে যে ঠাণ্ডাৰ দিন চাদৰ লৈছে সেই চাদৰটো দুইফালে ওলমি লৈছে হো কান্ধত আৰু বাও কান্ধত ওলমি লৈছে বা মাফলাৰ লৈছে বা ৰুমাল লৈছে এনেকুৱা কৰিলে কেনে হ'ব কোৱা হৈছে এনেকুৱা যদি কৰে কোনবাই দুইফালে ওলমি লয় তেনেহ'লে তাৰ নামাজ মাকৰুহে তাহৰিম হ'ব অৰ্থাৎ নামাজ হাৰামৰ ওচৰা-ওচৰি হৈ যাব ইয়াৰ পৰা আমি বাচিব লাগে মাকৰুহে তাহৰিমৰ পৰা আমাৰ বাচিব লাগিব কি কৰিব লাগিছিল যদি এনেকৈ ওলমি আছে নামাজতেই ঠিক কৰিব পাৰিব এক হাত ব্যৱহাৰ কৰি চাদৰ যদি পৰি গৈছে বা এনেকুৱা হৈছে যে ফাৰ্ষ্টৰ পৰা এনেকুৱা লোৱা নাছিলে ৰুমাল লৈছিলে কিন্তু দুই সাইডে ওলাই গ'ল ৰুকুৰ সময়ত দেখা যায় আছে দুই সাইডে ৰুমাল পৰি আছে এক হাত ব্যৱহাৰ কৰি হেতু ঠিক কৰিব পাৰিব অৰ্থাৎ বাও কান্ধৰ পৰা পৰিছে যদি হো হাত ব্যৱহাৰ কৰি উঠাই দিলে আস্তেকে 2 হাত ব্যৱহাৰ কৰিব নালাগে এক হাতে দি এই কাম কৰিব এটো সাধাৰণ মছলাবিলাক আহি থাকে আমাৰ হৈ থাকে তাৰ পিছত মসজিদবিলাকত দেখা যায় যে প্লাষ্টিকৰ টুপি ব্যৱহাৰ কৰা হয় প্লাষ্টিকৰ টুপি নাইবা চটাই দি পাটি দি কিবা বস্তু দি বনোৱা টুপি বনোৱা হয় সেইবিলাক ব্যৱহাৰ কৰে প্লাষ্টিকৰ টুপি পিন্ধাটো এটা অপছন্দনীয় ড্ৰেছ হয় কোনো বিবাহ অনুষ্ঠানত বা কোনো যদি ভাল মজলিছত আপনি যাব খোজে বা কোনো ডাঙৰ মানুহৰ সন্মুখত যায় সেই প্লাষ্টিকৰ টুপি পিন্ধি যাব জানো নাযাব না বেয়া লাগিব এই প্লাষ্টিকৰ টুপিটো আৰু পিন্ধি সেই ডাঙৰ মানুহৰ সন্মুখত যাম নেকি বা দৰা চাব আহিছে আপনি প্লাষ্টিকৰ টুপি পিন্ধি বহি থাকিব নেকি নাই নিপিন্ধে কাৰণ কি হেতু সমাজৰ নজৰত কি হেতু সন্মানীয় কোনো ড্ৰেছ নহয় আৰু পছন্দনীয় নহয় সেইকাৰণে প্লাষ্টিকৰ টুপি নাইবা
চটাই দি বনোৱা টুপি এনেকুৱা মছজিদবিলাকত যে ৰাখে এইটো ঠিক নহয়, মকৰু হয়, ৰাখিব নালাগে। নামাজি ব্যক্তি নামাজ পঢ়ি আছে, তেখেতৰ টুপি পৰি গ'ল, এনেকুৱা হয় না নাই? টুপি পৰি যায়, সেই টুপিটো বেলেগ মানুহে উঠাই দিয়ে, আকৌ উঠাই দিব পাৰিব না নাই? সেই টুপি বেলেগ মানুহে উঠাই দিব পাৰিব, কিন্তু নিজেও পাৰিলেহেঁতেন। এক হাত ব্যৱহাৰ কৰি টুপিটো মাথাৰ ওপৰত ৰাখি দিলে, চেজদাত গৈছিলে, টুপি পৰি গৈছে মূৰৰ পৰা, কিন্তু নিজেও এক হাত ব্যৱহাৰ কৰি টুপিটো লগাই ল'ব পাৰিব। আৰু যদি টুপি লগাব নোৱাৰে, টুপি নোহোৱাকৈও নামাজ হৈ যাব, নামাজৰ কোনো ক্ষতি নহ'ব, কম্পালচাৰী নহয়। এনেকুৱা হয়, নামাজ পঢ়া অৱস্থাত নামাজি ব্যক্তি নামাজ পঢ়া অৱস্থাতেই শৰীৰৰ কোনো অংগৰে বা কাপোৰ কানিৰে খেল ধেমালি কৰি থাকে। খেল ধেমালি কেনেকুৱা? তো একেবাৰে এলাহ ভাৱ নামাজৰ ভিতৰত, হয়তো কাপোৰ ঠিক কৰি আছে, নহ'লে নখ খুচুৰি আছে, নখ হেৰি কৰি আছে, নাকৰ ভিতৰত হাত সোমাই দি আছে, নহ'লে কাপোৰত ক'ৰবাত চিকুটি আছে, কিবা নহয় কিবা কৰি আছে, এনেকুৱা একেবাৰে এলেহুৱাৰ দৰে কাম। নামাজ পঢ়ি আছে কিন্তু খেয়ালে নাই। হয়তো আমালোকৰ মুছল্লিৰ ভিতৰত নহ'বও পাৰে, কিন্তু আপোনালোকে দেখা পাব সাধাৰণতে যে এনেকুৱা কৰি থাকে মানুহে নামাজৰ ভিতৰতে। নামাজৰ বাহিৰত যেনেকুৱা অভ্যাস নামাজতো কৰি থাকে। এইটো কৰা মকৰুহে তাহৰিমি হয়, একেবাৰে হাৰামৰ ওচৰা-ওচৰি যায়। এনেকুৱা আমল কৰিব নালাগে। নামাজৰ ধ্যান খেলত নাই। নামাজৰ ভিতৰত দেখা যায় যে ইস্ত্ৰি ভাঙি গ'ল নেকি সেইটোৰ চিন্তা কৰে, কাপোৰ ঠিক কৰাত লাগি থাকে, বা কাপোৰ বেয়া হৈ যায় নেকি, সেনেকৈ কাপোৰ মানে হটাই কেলে বহা চিন্তা কৰে, যে বহাৰ আগতে কাপোৰৰ ভাঁজটো উঠাই লৈ আকৌ বহে। কৰিব নালাগে, এইবিলাক খেল হয়, এইবিলাক কৰিব নালাগে। কুৰ্তা ঠিক কৰিব পাৰিব নাই? কুৰ্তা যদি এনেকুৱা হয়, কুৰ্তা আচলতে কুৰ্তা ঠিক কৰাৰ প্ৰয়োজন, পাঞ্জাবী ঠিক কৰাৰ প্ৰয়োজন কেতিয়া হয়? দুই কাৰণত হয়। এটা হৈছে কঁকালৰ লগত যদি কিবা গাঁঠি লাগি যায়, কিবা হৈ যায়, তাতে কুৰ্তাটো উঠি থাকিব পাৰে। বজি আছে ক'ৰবাত, পাইজামাৰ লগত হওক বা লুংগিৰ লগত হওক বা পেণ্টৰ বেল্টৰ লগত হওক, কুৰ্তাটো বজি আছে, এনেকুৱা হ'ব পাৰে। দ্বিতীয় নম্বৰ, আপোনালোকে জানে যে কুৰ্তা ভিতৰত সোমাই যায়, বায়ুৰ ৰাস্তা দি সোমাই যায়, তেতিয়া এই দুই কাৰণত মানে কুৰ্তা দেখাটো বেয়া লাগে, সুন্দৰ দেখা নাযায়, পিছৰ মানুহবিলাকে অলপ সংকোচ বোধ কৰে যে কেনেকুৱা লাগিছে। তো এনেকুৱা যদি আপুনি অনুমান কৰে যে মোৰ এনেকুৱা হৈছে, তেনেহ'লে এক হাত ব্যৱহাৰ কৰি ঠিক কৰিব পাৰিব, কোনো অসুবিধা নাই। দুই হাত ব্যৱহাৰ কৰা মকৰু, দুই হাতেদি ঠিক কৰা মকৰু। আৰু অহেতুক এনেই যদি কৰে, একেদৰে এই দুই কাৰণ পোৱা যোৱা নাই, এনেই যদি ঠিক কৰে, তেনেহ'লে মকৰুহে তাহৰিমি হ'ব। এনেকুৱা যদি কৰে, দুই হাতেদি ঠিক কৰিছে, মকৰুহে তাহৰিমি হ'ব, আৰু সেই নামাজ দ্বিতীয়বাৰ পঢ়িব লাগিব। মছলাটো সেইকাৰণে অনা হৈছে, একটো ঠিক কৰা হয় কিবা অসুবিধাৰ কাৰণে, ভিতৰত সোমাই গৈছে, কুৰ্তা ভিতৰত সোমাই গৈছে, টান মাৰি ঠিক কৰে, সেইটো ঠিক আছে, এক হাতেদি কৰিব পাৰিব, দুই হাতেদি কৰিব নালাগে, মকৰু হৈ যাব। আৰু নহয় ক'ৰবাত বেল্টত, নহয় ক'ৰবাত কুৰ্তা ফচি আছে, ওপৰত বজি আছে, এনেকুৱা হয়, সেইটো ঠিক কৰিব পাৰিব এক হাতেৰে, কোনো অসুবিধা নাই। তাৰপিছত মছলা আহিছে দাড়িৰ মাজত হাত ৰাখি বাৰ বাৰ দাড়ি ঠিক কৰা। আমাৰ ডাঙৰ হুজুৰবিলাকে কৰে, বেছি ডাঙৰ হুজুৰবিলাকে কৰে কি, দাড়ি একেবাৰে আঁচৰি থাকে। মছলাটো জানে, কিন্তু অৱহেলাৰ কাৰণে এনেকুৱা হয়, ইগনোৰ কৰি আছে। নামাজত আৰু সমাজত বৰাবৰ কৰিছে, নামাজ আৰু সমাজ বৰাবৰ হৈ গৈছে। মানে ড্ৰেছত থাকি নামাজৰ যি অৱস্থা, নামাজৰ অহাৰ পিছত যিটো আমাৰ ইণ্টেনশ্বিপ লৈ আহিব লাগে, ধ্যান ধাৰণা লৈ আহিব পাৰে, এনি টাইম ড্ৰেছত থাকি সেই ফিলিংটো নহয়। কিন্তু হুৱেৰেজ যোনে ড্ৰেছ বেলেগ থাকে, দোকানত বা ব্যৱসায়ত বা সংসাৰত ব্যস্ত, যেতিয়া নামাজৰ কাৰণে যায়, কুৰ্তা চুৰ্তা পিন্ধে,
আৰু ড্ৰেছ চেছ পিন্ধি বেলেগ এটা ফিলিং লৈ আহে যে মই এতিয়া জবৰদস্ত নামাজ পঢ়িম, মই অজু কৰিম ধুনীয়াকৈ, ভয় ভাৱটো লৈ আহে। এইটোৱেই ডিফাৰেঞ্চ। এইটো মই হাৰ্ডলি ক'ম যে আমাৰ ভিতৰত এনেকুৱা আছে যে দাড়ি এনেকৈ কৰি থাকে, দাড়িত লৰচৰ কৰি থাকে, দাড়িত হাত দি থাকে। এইটো নিষেধ কৰা হৈছে। একবাৰ দুইবাৰ এনেকৈ যদি কৰে নামাজ ফাঁচিত হৈ যাব, নামাজ ভংগ হৈ যাব, নামাজ আকৌ পঢ়িব লাগিব। বাৰ বাৰ এনেকুৱা কৰি থাকিলে নামাজ ফাঁচিত হ'ব। যদি এবাৰ কৰে, হঠাৎ কৰিছে, খুজুতি আহিছে, সেইটো তথাপিও মকৰুহ হয়। কেতিয়াবা দেখা যায় ইমাম সাহেবৰ এবচেঞ্চ বা ইমাম সাহেব বনাব লাগে এজন নতুনকৈ, ইমামৰ হকদাৰ কোন হয়, কোন হ'ব, কোনে ইমামতি কৰিব, ইমামতিৰ প্ৰাধান্য কাক দিব, ইমাম নাই বা মহল্লা এটাত ইমাম ৰখাই নাই, কাক দি ইমামতি কৰিব। ইমামৰ এটা মাপকাঠি থাকিব লাগিব যে কি বস্তু চোৱা যাব আগতে। প্ৰথম নম্বৰ ইমামৰ সূৰা কেৰাত সহি শুদ্ধ আছে না নাই, কোৰাণৰ পৰা যিখিনি তিলাৱত কৰিব, যিখিনি নামাজত প্ৰয়োজনীয় সূৰা আছে, সেই প্ৰয়োজনীয় সূৰা তিলাৱত কৰিব, এইটো শুদ্ধ আছে না নাই। মছলা মাছাইল, নামাজৰ বিষয় আদি মছলা মাছাইলবিলাক, প্ৰাথমিক মছলা মাছাইলবিলাক জানে কি না, সেইটো চাব লাগিব। দিনদাৰ হয় না নাই, বা কবিৰা গুনাহৰ পৰা বাচে না নাই, এইবিলাক হৈছে মাপকাঠি এজন ইমাম বনোৱাৰ ক্ষেত্ৰত। যদি কবিৰা গুনাহ কৰি থাকে, এনেকুৱা কবিৰা গুনাহ যেনেকৈ ইমামে চুটিকৈ দাড়ি ৰাখে, এই কবিৰা গুনাৰ কোনো মজা নাই। কিতাপত লিখা আছে বেলজ্জত গুনাহ, তাৰ কাৰণ টোপনি মাৰি থাকে, সেই সময়তো গুনাহ লিখা হয়। দাড়ি যি চুটি থাকে, টোপনি মাৰি থাকিলেও গুনাহ লিখে, ফেৰেশতাই গুনাহ লিখি থাকে। এইটো পেঞ্চনৰ নিচিনা, ডিউটি নকৰিলেও পইচা পোৱা যায় যেনেকৈ গোটেই জীৱন মৃত্যুৰ আগলৈকে। দাড়ি চুটি থাকিলে এক মুঠিৰ পৰা যদি কম থাকে, তেনেহ'লে এই গুনাহটো লিখা হয়। যদিও নেক আমল কৰি আছে, তাহাজ্জুদ পঢ়ি আছে, তথাপি গুনাহ লিখা হৈ আছে, কাৰণ হৈছে কবিৰা গুনাহ কৰা হৈছে এটা। এনেকুৱা ক্ষেত্ৰত দেখা যায় আছে যে ইমাম যদি এনেকুৱা হয়, কবিৰা গুনাহ কৰে, তেনেহ'লে সেইজনক ইমাম বনোৱা ঠিক নহ'ব। ইমামতি কৰা এটা জিম্মাদাৰী হয়। ৰাসূল সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম ইৰশাদ কৰিছে যে আল ইমামু জামিনুন, ইমাম হৈছে জামিন, জিম্মাদাৰ হয়, ৰেছপন্সিবল পাৰ্চন হয়। কাৰ জামিন হয়? সকলো মুছল্লিৰ, সকলো মুক্তাদিৰ ইমামৰ নেতৃত্বত হ'ব। ইমামে যেনেকৈ নামাজ পঢ়াব, সেনেকৈ নামাজ হ'ব, ডিফেণ্ড কৰিব ইমামৰ ওপৰত। সকলো মুছল্লিৰ নামাজৰ শুদ্ধ অশুদ্ধৰ প্ৰশ্ন কাৰ ওপৰত আহিব? প্ৰশ্ন কাক কৰা হ'ব? আপোনালোকে নাজানে নেকি? এনচাৰ দিয়ক। ইমামক সোধা হ'ব না নাই? ইমামক সোধা হ'ব। সেইকাৰণে ইমামতিৰ দায়িত্বটো বহুত ডাঙৰ, আৰু এই দায়িত্ব সকলোৱে লোৱা ঠিকো নহয়, ল'বও নালাগে। এই দায়িত্বটো চবেই পালন কৰিব নালাগে। মছলা আহিব, ইমামতি প্ৰসংগে যিহেতু আহিব, আজি শেষ নকৰোঁ এইখিনি কথাত, যে ইমামতি কেতিয়া কৰিব পাৰি, ইমামতি বাদ দিয়াৰো প্ৰশ্ন আহে, যে ইমামতি বাদো দিব লাগে। সেইটো সমাজীৰ ওপৰত ডিপেণ্ড কৰে, মুক্তাদিসকলৰ ওপৰত ডিপেণ্ডেড। ইমাম চাবে ইমামতিও বাদ দিব লাগে, নহ'লে তাৰপিছত নামাজেই নহ'ব। এনেকুৱা হালত, এনেকুৱা অৱস্থা আমাৰ সমাজত হৈ আছে। ইনশাল্লাহ সেই বিষয়লৈ আলোচনা কৰিম। ইমামতি কিমানখিনি দায়িত্ব, এজন তাবিৰ কথা। হজৰত আবু আলী হামদানী ৰহমাতুল্লাহ আলাই সফৰ কৰি আছিলে, তেখেতৰ লগত আছিল উকবা বিন আমিৰ ৰাদিয়াল্লাহু তাআলা আনহু, এজন সাহাবী। সমুদ্ৰৰ মাজত সফৰ কৰি আছে, নামাজৰ সময় হৈছে, নামাজ পঢ়াৰ কাৰণে তেখেত যিহেতু সাহাবী, উকবা বিন আমিৰ ৰাদিয়াল্লাহু তাআলা আনহু এজন সাহাবী, তেখেতক মানে কৈছে আপুনি নামাজটো পঢ়াই দিয়ক, আপুনি নামাজটো পঢ়াই দিয়ে। তেখেতে মানা কৰি দিলে, মই নোৱাৰিম, মই নকৰোঁ, নামাজ নপঢ়াওঁ। কিয়? কয় মই ৰাসূলুল্লাহ সাল্লাল্লাহু আলাইহি ওয়াসাল্লামক এই কথা কওঁতে শুনিছোঁ, মান আম্মান নাসা ফা আসাবা ফাছলাতু লাহু ওয়ালাহুম। যে ব্যক্তি ইমামতি কৰিলে মানুহৰ, আৰু নামাজ যদি ঠিক হৈ যায়, ফাছলাতু লাহু ওয়ালাহুম, তেনেহ'লে নামাজ সকলোৰ কাৰণেই ফায়দাজনক হ'ব, ইমামৰ কাৰণেও ফায়দাজনক হ'ব, আৰু মুছল্লিসকলৰ কাৰণেও
উপকাৰী হ'ব, নামাজটো উপকাৰী হ'ব। এইখিনি কথা বুজাত আহিছে না। যদি নামাজ ঠিক ঠাক হয় আৰু যদি ঠিক নহয়, অমান আনকাছা মিন জালিকা ফাআলাইহি ওয়ালা আলাইহিম, এইটো হৈছে আচল পইণ্ট। যদি নামাজত কিবা এটা ভুল হয়, সেই ভুলৰ কাৰণে মিন জালিকা আলাইহি, অকল ইমামৰ ওপৰতহে সেইটো ন্যস্ত হ'ব, যে ভুল হৈছে যদি ইমামৰ ওপৰত, ইমাম সাব ডিপেণ্ডেণ্ট, ইমাম সাব দায়ী। ওয়ালা আলাইহিম, মুছল্লিসকল, মুক্তাদিসকল দায়ী নহয়। ভুলৰ ক্ষেত্ৰততো অকল ইমাম সাব, যেতিয়া শুদ্ধ হয় বেনিফিটটো সকলোৱে পায়। সেইকাৰণে ইমান ডাঙৰ দায়িত্ব, এই গুৰু দায়িত্ব মই ভাবোঁ ফটককৈ ল'ব নালাগে, লোৱাটো উচিত নহয়। ল'লেও তাৰ জিম্মাদাৰী কিমানখিনি, আল্লাহ তাআলা আমালোকক সহি শুদ্ধভাৱে নামাজ আদায় কৰা তৌফিক দান কৰে।